নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ ওলাইছোঁ শ্ৰীকৃষ্ণৰ দুৱাৰকা নগৰৰ নিৰ্মাণ কাহিনী। কেনেকৈ, কিয় আৰু কোনে নিৰ্মাণ কৰিছিল এই দুৱাৰকা নগৰখন। তেনেহ'লে বন্ধু বান্ধৱীসকল, অকণো পলম নকৰাকৈ আহক শুনো এই কাহিনীটো। শ্ৰীকৃষ্ণৰ মোমায়েক কংসই জৰাসন্ধৰ কন্যা অস্তি আৰু প্ৰাপ্তিক বিয়া কৰাইছিল। তাৰে অস্তি আছিল মহাৰাণী আৰু প্ৰাপ্তি আছিল ৰাণী। যেতিয়া শ্ৰীকৃষ্ণই মোমায়েক কংসক বধ কৰিছিল, সেইবাবে স্বামীৰ সুখ প্ৰকাশ কৰিবৰ বাবে অস্তি আৰু প্ৰাপ্তি পিতৃ জৰাসন্ধৰ ঘৰলৈ গৈছিল। এনেদৰে মৰমৰ জীয়ৰী দুগৰাকী অকালতে বিধৱা হোৱা দেখি জৰাসন্ধৰ মনত দুখ উপজিছিল। এই অস্তি আৰু প্ৰাপ্তি বিধৱা হোৱাৰ মূলতেই আছিল শ্ৰীকৃষ্ণ। এই কথা যেতিয়া জৰাসন্ধই জানিছিল, তেতিয়া তেওঁৰ ভীষণ খং উঠিছিল। জৰাসন্ধ আছিল মহাপৰাক্ৰমী মগধৰ ৰজা। তেওঁৰ এই পৰাক্ৰমৰ বাবে বহুতো ৰাজ্য কৰতলীয়া হৈ আছিল। কংসৰ দৰে পৰাক্ৰমী ৰজা এজন নন্দৰ পুত্ৰ কৃষ্ণই বধ কৰিলে, এই কথা জানি জৰাসন্ধ আচৰিত হৈছিল। শ্ৰীকৃষ্ণ আৰু বলোৰামে ধনুযজ্ঞৰ মহাধনু, কুবলয় হাতী, পৰাক্ৰমী মল্লবীৰ আৰু কংসৰ দূত মহাবলী দৈত্যবোৰ বধ কৰিছে। এইবোৰ কথা দুয়োগৰাকী জীয়েকৰ মুখে শুনি মহাৰাজ জৰাসন্ধ খঙত কঁপিব ধৰিছিল যে সামান্য গোৱালৰ ল'ৰা হৈও কৃষ্ণ আৰু বলোৰামে ইমানবোৰ শক্তিশালী অসুৰবোৰক কেনেকৈ বধ কৰিলে। এইফালে আকৌ কংসও আছিল মহাপ্ৰতাপী আৰু শক্তিশালী এজন ৰজা। সাধাৰণ গোৱালৰ ল'ৰা এজন হৈও কংসকো বধ কৰিলে। গতিকে এই কথা জৰাসন্ধই সহ্য কৰিব পৰা নাছিল। সেইবাবে তৎক্ষণাৎ মথুৰা আক্ৰমণৰ বাবে সাজু হ'ল। সমগ্ৰ মথুৰাবাসী বধ কৰিবৰ সংকল্প লৈয়ে তেওঁ ১৩ অক্ষৌহিণী সৈন্য লগত লৈ মথুৰা নগৰৰ চাৰিওপিনৰ পৰা বেঢ়ি ধৰিছিল। সেই এক অক্ষৌহিণী সৈন্যত আছিল ১ অযুত হাতী, ৩ অযুত ৰথ, ১,০০,০০০ পদাতিক সৈন্য আৰু ১০,০০,০০০ ঘোঁৰা। জৰাসন্ধৰ সৈন্যৰ কোলাহলত মথুৰাবাসীৰ মনত বৰ ভয় হৈছিল। ৰজা উগ্ৰসেনে তেওঁৰ লগত যুদ্ধ কৰি একো কৰিব নোৱাৰিব। সেয়েহে ইমান সৈন্যৰ আগত মথুৰাৰ সৈন্য তিষ্ঠিব কেনেকৈ? সকলো মথুৰাবাসীক জৰাসন্ধই মাৰি পেলাব। এনে ধৰণৰ চিন্তা আৰু ভয়ত প্ৰজাবোৰে হাহাকাৰ কৰি উঠিছিল। জৰাসন্ধৰ লগত যিমান পৰাক্ৰমী সৈন্য আছিল, সেই সৈন্যৰ লগত উগ্ৰসেনে যুদ্ধ কৰিবলৈ সাহস কৰাই নাছিল। পিছে কৃষ্ণ বলোৰামে ৰজাৰ মনত সাহস দিছিল। দুয়ো ভাতৃয়ে যুদ্ধৰ বাবে সাজু হ'ল। তাকে দেখি ইন্দ্ৰয়ো সৰগৰ পৰা দিব্য ৰথ দুখন তেওঁলোকৰ বাবে পঠিয়াই দিছিল। সেই ৰথত উঠি কৃষ্ণ বলোৰামে জৰাসন্ধৰ লগত যুদ্ধত নামিছিল। কৃষ্ণই দাৰুকক ৰথৰ সাৰথি কৰি পাঞ্চজন্য শংখ ফুৱাই যুদ্ধ ঘোষণা কৰিছিল। পাঞ্চজন্য মহাশংখৰ শব্দ শুনি জৰাসন্ধৰ সৈন্যৰ মনত বৰ ভয় লাগিছিল। প্ৰথমবাৰ জৰাসন্ধই কৃষ্ণক দেখি ভীষণ তৰ্জন গৰ্জন কৰি ক'বলৈ ধৰিলে, "হেৰ গোৱালৰ ল'ৰা কৃষ্ণ, তোৰ সাহস কম নহয়। তই কংসক চক্ৰান্ত কৰি বধ কৰি পৰাক্ৰমী বীৰ বুলি ভাবিছ নেকি? আজি মই তোক যমৰ ঘৰলৈ পঠিয়াই দিম। এতিয়া মই তোক চাম তই কেনেকৈ মোৰ লগত যুদ্ধ কৰ।" তেতিয়া কৃষ্ণয়ো মিচিকিয়াই হাঁহি ক'লে যে মিছাতে অহংকাৰ কৰি কি লাভ? পাৰা যদি মোৰ লগত যুদ্ধ কৰা, নহ'লে ভীৰুৰ দৰে ঘৰলৈ উভতি যোৱা।
তেতিয়া কৃষ্ণৰ কথা শুনি জৰাসন্ধই দাঁতে দাঁতে কামুৰি ভীষণ মূৰ্তি ধাৰণ কৰিলে। তেওঁ যেন কৃষ্ণক চুবাই খাব এনেহেন ভাৱ দেখুৱালে। তাৰ পাছত কৃষ্ণলৈ অসংখ্য কাঁড় মাৰিলে। কাঁড়েৰে সূৰ্যটো নেদেখা হ'ল। বলোৰামেও নাঙলৰ দ্বাৰা সকলো কাঁড় ধ্বংস কৰিলে। দুয়োজনে ভীষণ মূৰ্তি ধাৰণ কৰিলে। মগধ ৰাজ জৰাসন্ধ আৰু তেওঁৰ সৈন্যবোৰে চাৰিওপিনৰ পৰা কাঁড় মাৰিব ধৰিলে। নিমিষৰ ভিতৰতে কৃষ্ণ বলোৰামে সেই কাঁড়বোৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। দুয়োজনে ভীষণভাৱে জৰাসন্ধৰ সৈন্যক আক্ৰমণ কৰিলে। বলোৰামে নাঙলেৰে হাজাৰ হাজাৰ সৈন্য নিমিষতে বধ কৰিলে। বলোৰামৰ এনে প্ৰহাৰত কিছু সৈন্য পলাব ধৰিলে। আকৌ কিছুমানে উভতি আহি বলোৰামক আক্ৰমণো কৰিলে। তাৰ পিছত বলোৰামে ৰথৰ পৰা নামি নাঙলেৰে সৈন্যৰ মাজত সোমাই এফালৰ পৰা সৈন্যবোৰক বধ কৰিব ধৰিলে। কৃষ্ণৰ সুদৰ্শন চক্ৰই হাজাৰ হাজাৰ সৈন্য মাৰি পেলালে। কৃষ্ণ আৰু বলোৰামে জৰাসন্ধৰ সকলো সৈন্য বধ কৰিলে। জৰাসন্ধই অকলে ৰণভূমিত ঘূৰি ফুৰিব ধৰিলে। তেওঁৰ ৰথৰ ঘোঁৰা হাতী সকলোবোৰ নিধন কৰিলে এই দুয়ো ভাতৃয়ে। জৰাসন্ধক অকলে পাই বলোৰামে খেদি গৈ জৰাসন্ধৰ লগত বহু সময় গদাযুদ্ধ কৰিলে। জৰাসন্ধ হাৰিল। বলোৰামে তেওঁক মাৰি পেলাব খোজাত কৃষ্ণই বাধা দিলে। তাৰ পিছত বলোৰামক ক'লে যে পৰাজিত সৈন্যক বধ কৰা যুদ্ধৰ নীতি নহয় দাদা, তোমাৰ খং সম্বৰণ কৰা। মহাৰাজ জৰাসন্ধ নিৰস্ত্ৰ পৰাজিত, তেওঁক বধ নকৰিবা। কৃষ্ণৰ এনে কথা শুনি বলোৰামে জৰাসন্ধক নানানভাৱে তিৰস্কাৰ কৰি এৰি দিলে। কৃষ্ণয়ো জৰাসন্ধক ক'লে যে তোমাৰ সকলো সৈন্য ৰণত মৰিল। ভীৰু সৈন্য কিছুমান ভয়তে পলাই গ'ল। তোমাৰ সৈন্য হাতী ঘোঁৰা ৰথ সকলোবোৰ আমাৰ হাতত ধ্বংস হ'ল। এতিয়া তুমি মগধলৈ উভতি যোৱাগৈ। তোমাক বধ নকৰোঁ, কাৰণ তুমি হৈছা সম্বন্ধত আমাৰ ককা দেউতা, সেয়েহে তোমাক মুক্তি দিলোঁ। এইফালে আকৌ কৃষ্ণ বলোৰামে যে ইমান সৈন্যৰ লগত যুদ্ধ কৰি যুদ্ধ জয় কৰিব পাৰিব বুলি মথুৰাৰ প্ৰজাসকলে কল্পনাই কৰিব পৰা নাছিল। প্ৰথমবাৰ কংস বধত কৃষ্ণ বলোৰামৰ পৰাক্ৰম দেখিছিল যদিও জৰাসন্ধৰ দৰে ৰজাক যে যুদ্ধত পৰাস্ত কৰিব পাৰিব সেই কল্পনা কৰা কেতিয়াও নাছিল তেওঁলোকে। এইদৰে যুদ্ধ জয় কৰাত মথুৰাবাসীৰ মনত অপাৰ আনন্দ হ'ল। সকলোৱে কৃষ্ণ বলোৰামৰ জয়ধ্বনি দিলে, ফুল ছটিয়ালে, ধূপ দীপেৰে পূজা কৰিলে। সকলো প্ৰজাই আনন্দত নৃত্য গীত কৰি দুয়োজনকে আদৰি আনিলে। এইফালে জৰাসন্ধই কৃষ্ণ বলোৰামৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰি তেওঁ বনলৈ গৈ তপস্যা কৰি জীৱন কটাবলৈ স্থিৰ কৰিলে। কৃষ্ণ বলোৰামৰ হাতত শোচনীয়ভাৱে পৰাজয় বৰণ কৰি পলাই যোৱা আন আন দেশৰ ৰজাবোৰে জৰাসন্ধক নানানভাৱে বুজাব ধৰিলে। তেওঁলোকে ক'লে যে হে মহাৰাজ জৰাসন্ধ, পৰাজয় বৰণ কৰা বাবে প্ৰকৃত বীৰে মন ভাঙি নেপেলায়। যুদ্ধত জয় পৰাজয় আছেই, তথাপিও তুমি মহাবীৰ। তুমি এবাৰ পৰাজিত হৈ কেলেই বনৰ মাজত তপস্যা কৰিবা? তুমি মনৰ সাহস বিসৰ্জন নিদিবা। এইবাৰ তোমাৰ ভাগ্য বেয়া আছিল, তাৰ বাবে পৰাজিত হ'বলগীয়া হৈছে। মন ভাঙি পেলালে নহ'ব। এতিয়া আমি তোমাৰ লগত আছোঁ, তোমাৰ ভয় কিহৰ? পুনৰ মথুৰা আক্ৰমণ কৰিবলৈ যোগাৰ কৰা। এনেদৰে
আন আন ৰাজ্যৰ ৰজাসকলৰ কথা শুনি জৰাসন্ধই পুনৰ মথুৰা আক্ৰমণ কৰাৰ বাবে ব্যৱস্থা কৰিলে। তেওঁ এবাৰ নহয়, দুবাৰ নহয়, 10 বাৰ মথুৰা আক্ৰমণ কৰিছিল। প্ৰত্যেকবাৰেই কৃষ্ণ বলোৰামৰ হাতত পৰাজিত হৈছিল। তেতিয়া তেওঁ মহাচিন্তাত পৰিল। এনেতে এদিন নাৰদ মুনি মগধ ৰাজ জৰাসন্ধৰ ওচৰলৈ গ'ল। ৰজায়ো নাৰদ মুনিক আদৰ সাদৰ কৰি বহুৱালে। নাৰদে জৰাসন্ধক ক'লে যে ৰজা জৰাসন্ধ, তুমি কোনোমতে কৃষ্ণ বলোৰামক পৰাস্ত কৰিব নোৱাৰিবা। কৃষ্ণ যৱনৰ লগতহে যুদ্ধত হাৰিব। যৱন সৈন্যৰ সহায়তহে তুমি মথুৰা জয়লাভ কৰিব পাৰিবা। গতিকে তুমি পুনৰ যৱন সৈন্যৰ দ্বাৰা মথুৰা আক্ৰমণৰ ব্যৱস্থা কৰা। নাৰদৰ এনে কথাত জৰাসন্ধই 3 কোটি যৱন সৈন্য যোগাৰ কৰিলে। সেই সকলো যৱন সৈন্য গোটাই পঠিয়াই দিছিল মথুৰালৈ। গুপ্তচৰৰ মুখে নাৰদৰ পৰামৰ্শমতে মগধ ৰাজ জৰাসন্ধই যৱন সৈন্য যোগাৰ কৰাৰ খবৰ পায়েই কৃষ্ণই বলোৰামৰ লগত আলোচনা কৰিলে যে দাদা, মগধ ৰাজ জৰাসন্ধই বাৰে বাৰে আমাৰ হাতত হাৰিও লোভ সামৰা নাই। তেওঁ এতিয়াও যৱন সৈন্য যোগাৰ কৰিব ধৰিছে। সিহঁতে কোনো ধৰ্মযুদ্ধ নকৰে। গতিকে এইবাৰ আমাৰ পৰাজয় হ'ব যে নিশ্চিত। এইবাৰ আমি মথুৰাবাসীক ৰক্ষা কৰিব নোৱাৰিম। যৱনবোৰ বৰ নিষ্ঠুৰ আৰু পৰাক্ৰমী। সিহঁতে দয়া মায়া একো নাজানে। ন্যায় অন্যায় একো বাছ বিচাৰ নকৰি যৱন সৈন্যই মথুৰাৰ সকলো প্ৰজাকেই মাৰি পেলাব। মই এটা কথা ভাবিছোঁ যে আমি সাগৰৰ মাজত এখন নতুন নগৰ স্থাপন কৰাহে ভাল হ'ব। এনেদৰে ৰজাক কথাটো জনাই নগৰ নিৰ্মাণ কৰিলে কেনে হ'ব বাৰু? কৃষ্ণৰ এনে কথাত বলোৰামেও ক'লে যে মোক কেলেই সুধিছা কৃষ্ণ? তুমি যিটো কৰিম বুলি ভাবিছা তাক মই বাধা দিলেও তুমিতো কৰিবাই। ৰজায়ো তোমাক বাধা কেতিয়াও নিদিয়ে। মথুৰাৰ হিতৰ বাবে তুমি যি চিন্তা কৰিছা সেইটো কেনেকৈ বেয়া হ'ব পাৰে? ব'লা, পলম নকৰি মাতামহ উগ্ৰসেন আৰু মথুৰাবাসীক কথাটো জনোৱা ভাল হ'ব। দুয়ো মথুৰাৰ ৰাজসভাত নিজৰ অভিপ্ৰায়ৰ কথা জনালে। কিছুমানে নতুন নগৰলৈ যাবলৈ ইচ্ছা কৰা নাছিল। কিছুমানে তেনেকৈ আন নগৰলৈ গ'লে ভয়তে পলোৱা বুলি লোকনিন্দাৰ ভয় কৰিছিল। কিছুমানে আকৌ শান্তিৰে থাকিবলৈ হ'লে তেনে এখন নগৰ নিৰ্মাণ কৰাৰ কথা প্ৰশংসা কৰিছিল। কৃষ্ণই অকাট্য যুক্তিৰে ফলাফলৰ কথা সকলোকে বুজাই দিয়াত শেষত সকলো প্ৰজাই নতুন নগৰ নিৰ্মাণ কৰাত আপত্তি নকৰিলে। ৰজা উগ্ৰসেনে কৃষ্ণৰ প্ৰস্তাৱত বৰ সন্তোষ পালে। কথা হ'ল যে নগৰ নিৰ্মাণ কৰা কেনেকৈ হ'ব এতিয়া? কৃষ্ণই তেতিয়া দেৱতাসকলৰ গৃহ নিৰ্মাণ কৰা বিশ্বকৰ্মাক স্মৰণ কৰিলে। বিশ্বকৰ্মাও আহি উপস্থিত হ'ল। কৃষ্ণৰ নিৰ্দেশত সাগৰৰ মাজত 10 যোজনৰ এখন সুন্দৰ নগৰ নিৰ্মাণ কৰিলে। সেই নগৰখনৰে নাম ৰখা হ'ল দ্বাৰকাপুৰী। অতি মনোহৰ নগৰ। চাৰিওপিনে ওখ দেৱাল, কল্পতৰু বৃক্ষ, ডাঙৰ ডাঙৰ অট্টালিকা, ঘৰত নানান ধৰণৰ মূল্যৱান মণি মুকুতাৰে কাম কৰা। সুধৰ্ম নামৰ এখন প্ৰকাণ্ড মঞ্চ সজা হৈছে। অশ্বত্থামা, হস্তিশালা আদি সজা হৈছে। অশ্বত্থামা আৰু হস্তিশালাৰ চাৰিওকাষে পাৰিজাত ফুল আৰু নানান ধৰণৰ সুগন্ধি ফুল ৰোৱা হৈছে। আলি পদূলিবোৰ অতি মনোৰম। বিশ্বকৰ্মাই সেইখন নগৰ ইন্দ্ৰৰ দ্বিতীয় অমৰাৱতী ৰূপে নিৰ্মাণ কৰিলে। কৃষ্ণ আৰু বলোৰামে সেই নগৰত সকলো মথুৰাবাসীক ৰাখিলে। কৃষ্ণ বলোৰাম মথুৰাত থাকিল জৰাসন্ধ ৰজাৰ যৱন সৈন্য অহালৈকে।
বন্ধু বান্ধৱীসকল, এয়াই আছিল দ্বাৰকা নগৰৰ নিৰ্মাণ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।